ব'লক ভূটান চাবলৈ যাওঁ এতিয়াৰ কথা কোৱা নাই ৰাতিপুৱা যাম বুলি কৈছোঁ এতিয়া থৰি না যাব পাৰিম এতিয়া বাজিছে 11টা মানে 12টা 11:59 মই কৈছোঁ ৰাতিপুৱা ভূটান চাবলৈ যাওঁ কাৰণ মই বৰ্তমান আছোঁ পাঠশালাৰ ফিংৱাগড়ত আৰু ফিংৱাগড়ৰ পৰা ভূটান বৰ্ডাৰ বেছি দূৰ নহয় গতিকে ৰাতিপুৱা মোৰ লগত আপোনালোককো লৈ যাম ভূটান বৰ্ডাৰলৈ এতিয়া শুই থাকক গুড নাইট জেগালৈ আগতে যদিও আহিছোঁ তেতিয়া আকৌ নতুনকৈ আহিবলৈ মন যায় আমি আহিছিলোঁ আজি ভূটানলৈ আৰু ভূটানলৈ এতিয়া বৰ্তমান গৈ আছোঁ মাজতে এটা ধুনীয়া লোকেশ্যন পাইছোঁ য'ত আমি অকণমানকৈ ফটো উঠিম বুলি ভাবিলোঁ কিন্তু বৰষুণ পৰিছে মই দেখুৱাম আপোনালোকক লোকেশ্যনটো ৰ'ব মানে পাঠশালাৰ পৰা ভূটানৰ যিটো ৰাস্তা সেই ৰাস্তাটোত এইখন নদী এখন পোৱা যায় আৰু বৰষুণ পৰিছে কাৰণে নামিবলৈ মন যোৱা নাই সেইদিনা বতৰটোৱে সঁচাকৈ বহুত সাথ দিলে কাৰণ ইমান বেছি গৰম আছিলে আগমুহূৰ্তলৈকে আৰু যেতিয়া ঘৰৰ পৰা ওলাই গৈছোঁ তেতিয়া কিনকিনীয়া বৰষুণ পৰিছে আৰু চাওকচোন ৱেডাৰটো ইমান ধুনীয়া লাগিছে আৰু পৰিৱেশটোৰ লগত মানে একদম খাপ খাই গৈছে তো এই পৰিৱেশৰ পৰা আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ ভূটানলৈ বুলি থোড়া থোড়া বৰষুণ দিছে ভূটানলৈ ঠিকেই আশা লৈ গ'লোঁ কিন্তু ভূটানলৈ সোমোৱাৰ যিটো আশা আছিলে সেই আশাটো আমাৰ পূৰণ নহ'লে আমাৰ আশাত চেঁচা পানী ঢালিলে ভূটানৰ ৰজা প্ৰশাসনে আৰু যি তেওঁলোকৰ নিয়ম নীতি সেই নিয়ম নীতি আমি ফ'ল' কৰিব লগা হ'ল যাৰ কাৰণে আমি ভূটান সোমাব নোৱাৰিলোঁ কিয় নোৱাৰিলোঁ শুনক ভূটানলৈ গ'লে মোবাইলত ডকুমেণ্টছ লৈ গ'লে নহ'ব অৰিজিনেল ডকুমেণ্টছ হাতত লৈ যাব লাগিব আপোনাৰ পেন কাৰ্ড ভোটাৰ আইডি যিয়ে নাথাকক কিয় চব অৰিজিনেল ডকুমেণ্টছ আপুনি হাতত লৈ যাব লাগিব আৰু মই মোবাইলত লৈ যোৱাৰ কাৰণে মোক এণ্ট্ৰি হ'বলৈ নিদিলে মানে মই এণ্ট্ৰি মানে নোসোমালোঁ ভূটানত সোমাব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলত ডকুমেণ্টছ আছিলে আৰু সেইটো বেড লাক গতিকে কাইলৈ মই আকৌ আহিম এবাৰ কাইলৈ আকৌ এবাৰ যোৱাৰ আগতে ভাবিলোঁ পেট পূজা কৰিলোঁ আৰু পেট পূজা কৰোঁ বুলি সোমালোঁ হোটেল গাৰ্ডেনত মাছে মঙহে খাই লৈ আকৌ এবাৰ ওলালোঁ এটা বেলেগ এটা লোকেশ্যনত যাবলৈ আৰু এই লোকেশ্যনটো আমি ইণ্টাৰনেটত চাইছিলোঁ দাধৰা বুলি একটুকুৰ জেগা আৰু গৈ পাই কি দেখিলোঁ চাওকচোন আৰু সেই জেগাটুকুৰ ইণ্টাৰনেটত চাই পেলাই আহিলোঁ আহি পেলাই লোকেশ্যনটো এয়া মানে ফটোত ইমান ধুনীয়া দেখিলোঁ পিকনিক স্পট এটা আছিলে ভাবিলোঁ তাতে বনাম খাম ধুনীয়াকৈ এনজয় কৰিম দিনটো কিন্তু আহি পাই দেখিছোঁ এই এচলো পানী গতিকে ইণ্টাৰনেটত কিবা চাই পেলাই কেতিয়াও লোকেশ্যন ফুৰিবলৈ নাহিব মানে বহুত বেছি বিপদজনক একটুকুৰ জেগা চাৰিওফালে পথাৰ বৰ বিশেষ একো নাইকিয়া মই আপোনালোকক দেখাইছে গোটেই লোকেশ্যনটো চাৰিওফালে একো নাই গৰু ছাগলী আছে পানীৰ নামত এইখিনি কিন্তু আপুনি যদি গুগলত চাৰ্চ কৰিছে দাউধৰা বুলি ক'লে একদম ধুনীয়া ফটোগ্ৰাফীৰ স্পট বুলি পেলাই ধুনীয়াকৈ লিখা থাকিব কিন্তু জেগাখিনি আহল বহল আৰু ইয়াৰ পৰা সেয়া হৈছে ভূটান ঢেকীয়া খাবা ঢেকীয়া চিকুৰৰ পৰা দুডালমান ইমান ধুনীয়া ঢেকীয়া এতিয়া ঢেকীয়া বজাৰত কিনিবলৈ গ'লে 10 টকা মুঠি সেই দাধৰাৰ পৰা আমাৰ যাত্ৰা আকৌ আৰম্ভ হ'ল দাৰাগাঁৱলৈ বুলি পিকনিক খাবলৈ কি আহিছা হা দাৰাগাঁৱত অকলে অকলে আহিছে তই তো ফাইনেলি আহি পাই গ'লোঁ দাৰাগাঁও পিকনিক স্পট বৰ ধুনীয়া এটা লোকেশ্যন আৰু আমি বলছে 1 মিনিট বৰ বেছি প্লেনিং কৰি অহা নাছিলে এনেই আহিছিলে কিন্তু আহি পেলাই লোকেশ্যনটো দেখি মনটো এনেকুৱা লাগিছে ইয়াতে খানা বনাই নম্বৰটো
তাৰে যিখিনি লোকেল মানুহ তেওঁলোকে ক'লে যে পানী বহুত ওপৰলৈকে থাকে, কিন্তু এতিয়া বতৰ আৰু খৰাং কাৰণে পানী একদম কম পৰিমাণৰ আছে, কিন্তু পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া আছিলে আৰু খুব ঠাণ্ডা আছিলে পানীখিনি। দাৰাগাঁৱলৈ আহিছিলোঁ পিকনিক স্পটটোলৈ, আৰু খুব ধুনীয়া এটা পৰিৱেশ। আৰু ইয়াৰ পৰা এতিয়া আমি যাবলৈ ওলাইছোঁ, যিহেতু সন্ধিয়া হ'ল, আমাৰ শ্ব' আছে আৰু আমি আহিছিলোঁ বহুত দেৰিকৈ। এতিয়া যাবলৈ ওলাইছোঁ। লোকেশ্যনটো মই আপোনালোকক ইমানেই বেছি ধুনীয়া, ত' প্লেন কৰিছোঁ কাইলৈ অহাৰ, আহিম ইয়াতে চিলিণ্ডাৰ বহুৱাম আৰু ভাত খাম। দাৰাগাঁৱলৈ যেতিয়া যাব, দাৰাগাঁও এণ্ট্ৰি কৰোঁতে আপোনাৰ গেটত 200 টকাকৈ এণ্ট্ৰি ফিজ লয়। মানে সেইটো হৈছে পিকনিক স্পট এটা, যাৰ কাৰণে তেওঁলোকে এটা ফিজ লয়। সঁচাকৈ ধুনীয়া পৰিৱেশ, মানে দিনটোৰ কাৰণে যদি আপুনি ওলাই যায় তাতে খানা চানা বনাই মেলি, আৰু আপুনি যদি খানা নবনায়ো তাতে ওচৰে পাঁজৰে ধাবা আছে, তাত আপুনি নিজাকৈ পচন্দৰ মতে আপুনি খাবও পাৰে। গতিকে খুব ধুনীয়া এটা পৰিৱেশত অকণমান সময় থাকিলোঁ, ভাল লাগিলে। আৰু এতিয়া আকৌ উভতিলোঁ মই মোৰ নিজৰ গন্তব্যস্থানলৈ, কাৰণ